নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মধুস্মিতাই পুনৰবাৰ আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক কেইযোৰমান কাপোৰ দেখাবলৈ লৈছোঁ, যিকেইযোৰ কাপোৰ মই নিজে বনাইছিলোঁ, হেণ্ড এম্ব্ৰইডাৰী কৰিছিলোঁ আৰু ফেব্ৰিকো কৰিছিলোঁ। 4যোৰ কাপোৰেই দেখাম আজি। আগৰ ভিডিঅ'টোত আপোনালোকক দেখাইছোঁৱেই বাকীখিনি কাপোৰকেইযোৰ আপোনালোকে চাব। যদি ভাল লাগে কমেণ্ট কৰি জনাব, তেতিয়া মই নেক্সট ভিডিঅ' দেখাবলৈ চেষ্টা কৰিম এম্ব্ৰইডাৰীখিনি কেনেকৈনো কৰিছিলোঁ। তো ভিডিঅ'টো চাই থাকিব আৰু যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। এতিয়া ব'লক কাপোৰকেইযোৰ চাই ল'ব। এইযোৰ মোৰ প্ৰথম কাপোৰযোৰৰ চাদৰখন চাওকচোন আপোনালোকে। গোটেই চাদৰখনতে ফুলবোৰ মই কৰি দিছিলোঁ এনেকৈ। চিলাইটোৰ নামটো ইমান ভালকৈ নাজানো, গুজৰাটী চিলাই বুলিও কয়। দহিখিনি এনেকৈ দি দিছোঁ ৰেড কালাৰ, যিহেতু ফুলটো ৰেড কালাৰ আছে সেইটো কাৰণে ৰেড কালাৰ দহিয়ে দিছোঁ। অলপ ওচৰৰ পৰা দেখাই দিছোঁ। সম্পূৰ্ণ চাদৰখনতে ফুল আছে। চাদৰৰ প্ৰতিটো মই এনেকৈ ফুল কৰিয়ে দিছোঁ। মাছটো এনেকৈ সৰু সৰু বুটা দি দিছোঁ। ইয়াৰ মেখেলাখন দেখাম। এইখন মেখেলাখনতো মই এনেকৈ 3 লাইন দি দিছোঁ। মাজৰ বুটাটো 3 লাইন দিছোঁ আৰু তলত এনেকুৱা পতি এটা দি দিছোঁ, যিহেতু চাদৰখনতো এনেকৈ আছে সেইবাবে মেখেলাখনতো দি। কাপোৰযোৰ কটন কাপোৰত কৰা হৈছে। দোকানৰ পৰা মই কাপোৰ কিনি আনিছিলোঁ, তাৰ পৰা এনেকৈ চাদৰ আৰু মেখেলা বনাই ল'লোঁ। কাপোৰযোৰ মোৰ নিজৰে বহুত ভাল লাগে আৰু মই পিন্ধাও নাই বাৰু এদিন। এইযোৰ মোৰ ছেকেণ্ড কাপোৰযোৰত মই ফেব্ৰিক কৰিছিলোঁ। এইটো মই এজনী ছোৱালীৰ মুখখনৰ নিচিনাই বনাইছিলোঁ। ক'ৰবাত মানে এনেকৈ দেখিবলৈ পাইছিলোঁ, তো ভাল লাগিলে। মই তাৰপিছত চাদৰত বোলো বনাই চাওঁ কেনেকুৱা লাগে। তাৰপিছত মোৰ নিজৰে ভাল লাগিছে বাৰু। চাদৰখনৰ পতিটো মই এনেকৈ চিলভাৰ কালাৰ দি দিছিলোঁ। এই কাপোৰযোৰ মিক্স পাটৰ হয়। ইয়াত দহি লগোৱা নাই, কাৰণ যিহেতু পতিটো লগাই দিছিলোঁ এনেকৈ, দহিটো সেইটো কাৰণে নলগালোঁ। এনেকৈ 3টা দি দিছিলোঁ, মাজত এনেকৈ 2টা, বাকীখিনি চিম্পলেই আছে। ইয়াৰ মেখেলাখন দেখাম। এইখন ইয়াৰ মেখেলাখনত 2টা দিছোঁ এনেকৈ, আৰু তলত এনেকৈ পতি এটা লগাই দিছোঁ চাদৰখনত থকাৰ দৰে। কেনেকুৱা লাগিছে জনাব। এইযোৰ মোৰ থাৰ্ড কাপোৰযোৰ। এইযোৰো মিক্স পাটৰে হয়। এইযোৰতো সেই ফাৰ্ষ্ট কাপোৰযোৰত যিটো চিলাই কৰিছিলোঁ সেইটোৱে কৰিছিলোঁ। মাছটোত এনেকৈ সৰু সৰু বুটা দিছিলোঁ আৰু একেবাৰে মাছ ভাগত অলপ ডাঙৰ চাইজৰ বুটাটো দি দিছিলোঁ 3 লাইনমান, আৰু চাইডত এনেকৈ এটা পতি লগাই দিছিলোঁ অৰেঞ্জ কালাৰত। এই কাপোৰযোৰ দহিটো আগৰ পৰাই আছিলে, সেইবাবে আকৌ দহি বটা নহ'ল। এই কাপোৰযোৰ কৰি থাকোঁতে মোৰ বহুত সময়ৰ প্ৰয়োজন হৈছিল, প্ৰায় 1 মাহ মানেই লাগিছিল। ইয়াৰ মেখেলাখনত এনেকৈ মাজত 3টা পতি লগাই দিছিলোঁ, আৰু মাজভাগত তলফালে অলপ ডাঙৰ চাইজৰ দিছিলোঁ বুটাটো, আৰু ওপৰফালে সৰু চাইজত দি দিছিলোঁ। এইযোৰ মোৰ 4 নম্বৰ কাপোৰযোৰ। এইযোৰ মই ৰেড কালাৰত কৰিছিলোঁ। এই কাপোৰযোৰ মই পখিলা ডিজাইনত বনাইছিলোঁ। পখিলা দি দিছিলোঁ এনেকৈ। আঁচলটোত এনেকৈ 3টা পখিলা দি দিছিলোঁ, মাজত বুটা দি দিছিলোঁ সৰু সৰুকৈ। য়েল্ল' কালাৰ দহি লগাই দিছিলোঁ। চাইডত পতি লগাই দিয়া নাছিলোঁ, চাইডত এনেকৈ সৰু সৰুকৈ বুটা দি দিছিলোঁ। একেবাৰে মাজভাগত এনেকৈ 3টা পখিলা দি দিছিলোঁ। ইয়াৰ মেখেলাখনৰ তলত এনেকৈ ডাঙৰ ডাঙৰ পখিলা দি দিছিলোঁ, আৰু ওপৰলৈ এনেকৈ সৰু সৰু বুটা দি দিছিলোঁ। কাপোৰযোৰ কেনেকুৱা লাগিছে জনাব। এয়াই আছিল আজিৰ ভিডিঅ'টোত। আশা কৰিছোঁ আপোনালোকে কাপোৰকেইযোৰ চাই ভাল পালে, আৰু জনাব আপোনালোকে কেনেকুৱানো পালে ভিডিঅ'টো চাই।